সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি কি হ'ব গৈ আছে গম পাইছেনে বাৰু? এয়া কলপাত জুইত লেৰলাই আছোঁ। কিবা এটা বনাম বুলি ভাবিছোঁ, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, নাজানো কেনেকুৱা হয়। কি বনাওঁ চাই থাককচোন ভিডিঅ'টো চাই থাকক সকলোৱে, তেতিয়া গম পাব কি বনাম। নাজানো ছাকচেছ হয় নে নহয়, কিন্তু ট্ৰাই কৰিম বনাবলৈ। এয়া চব লেৰলাই লৈছোঁ মানে, নহ'লে ছিগি যাব বা কলপাতখিলা ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে গোটেইখিনি এনেকৈ জুইত লেৰলাই ল'লে ফাটি যোৱাৰ ইমান চান্স নাথাকে আৰু লেৰলাই ল'লে গোন্ধটো বহুত ধুনীয়া ওলায় তাৰে। এয়া মই পূৰা লাগি আছোঁ জুইত লেৰলাবৰ কাৰণে। সেইখিনি থৈ দিলোঁ। এতিয়া নবনাওঁ, এতিয়া মই আকৌ যাব আছে দোকানলৈ। এয়া মায়ে জহা চাউল বাচি আছে। জহা চাউল সৰু জহা চাউল আনিছিলে, চেনি বুলি গোটেই চেনিৰ বৈয়ামত ভৰাই পিনি মিক্স কৰি দিলে। এতিয়া চব ভাগ ভাগকৈ বাচি আছে। এইখিনি চব চেনিৰ লগত মিক্স হ'ল, নাজানো খাবলৈ কেনেকুৱা হ'ব এইবোৰ। আৰু এইফালে মই ক'লা বৰা চাউল তিয়াই থৈছোঁ, এইখিনিয়ে বনাম টোপোলা ভাত। আজি ফাৰ্ষ্ট টাইম বনাম, কেনেকুৱা হয় চাই থাকক। তাৰপৰা এয়া ওলালোঁ দোকানলৈ বুলি, মোৰ এখন দোকানো আছে। দোকানলৈ ওলাইছোঁ। এতিয়া প্ৰায় সন্ধিয়া 4টামানে বাজিলে, কিন্তু যাবলৈ ইচ্ছা নাছিল, তথাপিও যাওঁ বোলো। ভাবিলোঁ এনেইনো ঘৰত কি কৰিম এতিয়া। এয়া গৈ আছোঁ, চাই থাকক আমাৰ একেবাৰে গাঁৱলীয়া পৰিৱেশৰ মাজেৰে। এয়া দোকান আহি পালোঁ, মই তলা খুলি আছোঁ। অকণমান দেৰি খুলি দিওঁ আৰু চাটাৰখন মই অকলে উঠাব পাৰোঁ নে নোৱাৰোঁ নাজানো, বহুত জোৰ লাগে। পাৰিম চাগে, অকলে পাৰিবি নাই? তই নোৱাৰ অকলে। মই নোৱাৰিছোঁ। হাঁহি আছে তাই তলৰ পৰা। পাৰিলোঁ ফাইনেলি খুলিবলৈ। অলপমান জোৰ দিলে পৰা হয়। এইবোৰ কাপোৰ আছিলে, গোটেইবোৰ একেলগ হৈ আছিলে, চাদৰ মেখেলা। মই ভাবিছোঁ কাটি থৈ দিওঁ, তেতিয়া কাষ্টমাৰক দেখাবলৈ অসুবিধা নহয়, নহ'লে কিছুমানে চাবলৈ অসুবিধা পায় আৰু চোৱাৰ পাছত আমাৰ জাপিবৰ কাৰণে বহুত প্ৰব্লেম হয়। সেইকাৰণে মই কাটি পেলাই এনেই ভাগ কৰি থৈছিলোঁ, মেখেলা চাদৰ এক্সট্ৰা কৰি পেলাই এনেই। তাৰপিছত এনেকেই আৰু চাই যাওকচোন, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এয়া ভণ্টি একদম মোবাইলত বিজি, মোবাইল পিটিকি বহি আছে, আৰু তেনেকৈ কাষ্টমাৰ অহা যোৱা হৈ আছে। এতিয়া বন্ধ কৰিম, আমি যাওঁ আৰু ঘৰলৈ। ঘৰ আহি পাই গ'লোঁ, আৰু আজি আমাৰ ঘৰত আলহী আহিছে। এয়া টিকলু, আৰু এইফালে আমাৰ বাজনী আহিছে, বেছি দূৰ নহয় বাৰু, ওচৰৰে। তাৰপিছত টিকলুৱে পূৰা খেলি আছে। তাৰপৰা এতিয়া লাগিম আমি একদম টোপোলা ভাত বনাবৰ কাৰণে। এয়া ৰেডি হৈ গ'লোঁ। বৰা চাউলখিনি টুকি থৈছিলোঁ, 4 ঘণ্টামান আগতে মই তিয়াই থৈ গৈছিলোঁ। তাৰপিছত এয়া টুকি পেলাই এনেই অলপকৈ দিছোঁ। কিমানখিনি দিব লাগে ইমান আইডিয়া নাই, দিছোঁ আৰু কি হয় নাজানো। এয়া টোপোলা বন্ধা ষ্টাৰ্ট কৰি দিলোঁ। কেনেকৈ বান্ধিম মই সুধি আছিলোঁ, তো বান্ধিছোঁ, খুলিছোঁ, এনেকৈ ফাইনেলি বান্ধিব পাৰিলোঁ। বান্ধিছোঁ আৰু সিজিলেই হ'ল, খাব পাৰিলেই হ'ল বুলি ভাবিছোঁ। তো এটা এটাকৈ বান্ধা ষ্টাৰ্ট কৰিছোঁ। এইটো প্ৰথমটো টোপোলা পূৰা পকাই আছোঁ, মানে বান্ধিব নাজানো, প্ৰথমবাৰ কৰিছোঁ যে। তো ইচ্ছা পূৰা আছে, মানে কৰি খামেই আজি মই। টিকলু খেলি আছে, ভণ্টিয়ে লৈ আছে তাক। আৰু এইফালে বা আৰু মই টোপোলাখিনি বান্ধি আছোঁ। বান্ধি পেলাই ফাইনেলি কমপ্লিট হৈ গ'ল। বহুতকেইটা টোপোলা ওলালে বাৰু, তো সেইখিনি থাকিয়ে গ'ল। বায়ে মই বান্ধি পেলাই কমপ্লিট কৰি দিলোঁ দুয়োজনীয়ে মিলি। এতিয়া কি কৰোঁ চাই থাকক। এতিয়া এয়া বায়ে চিকেন আৰু হাঁহৰ মাংসৰো আছে, ব্ৰইলাৰে আৰু হাঁহ মাংস অলপমান, মানে কেইপিচমান অভেনত দিওঁ বুলি কৈছে এনেই খাবৰ কাৰণে। তো এয়া বায়ে বনাই আছে। অভেনত ভৰাই দিলে, মই দি দিলোঁ 25 মিনিটৰ কাৰণে। 25 মিনিটত সিজি পেলাই কমপ্লিট হৈ গ'ল। এয়া ভৰাই দিলোঁ। তো হৈ গ'ল, মই 25 মিনিট কাৰণে দিছোঁ। তাৰপিছত এইফালে আকৌ অলপমান চিকেন আছিলে, সেইখিনি বোলে সৰু সৰুকৈ কৰি দিওঁ, বেছি ডাঙৰ হৈ আছিলে। বায়ে কৈছে মই ঘৰত মাংস কটা অভ্যাসে নাই কিন্তু। আৰু এইফালে কুকাৰত মই গৰম পানী কৰি পেলাই তাতে পাতি দিছোঁ, টোপোলা ভাতখিনি ভৰাই দিছোঁ। কিন্তু কুকাৰৰ ঢাকনাটো মাৰা নাই দেই, এনেই এখনহে দি থৈছিলোঁ। চিটি আহিবলৈ দিব নালাগে। পানীটো উতলাৰ পিছত 25 মিনিটমান থ'ব লাগে, তাৰপিছত আৰু চেক কৰি চাব লাগে। চেক কৰি চালোঁ। আৰু এইফালে পোলাও বনাই আছোঁ জহা চাউলৰ। মায়ে যিখিনি যে মিক্স কৰিছিলে চেনিৰ লগত, আৰু এয়াত একদম অভেনত দিয়া চিকেন হৈ গ'ল। বাক সুধিছোঁ কেনেকুৱা লাগিছে, ধুনীয়া হৈছে বোলে খাবলৈ। আৰু এইফালে ময়ো টেষ্ট কৰি চালোঁ, ভাল লাগিছে খাবলৈ। এইফালে এইফালে আমি বিচাৰি ফুৰিছোঁ জানবাহঁতক।
এই পিনে আছে এয়া ভণ্টিহঁতে বিচনাত আছিলে আৰু এই বাই হেৰি খাবলৈ দিছে টেষ্ট কৰি চাবলৈ চবকে এপিচ এপিচ দি আছে সিহঁতেও কৈছে ভাল লাগিছে খাবলৈ আৰু আগলৈ কি কৰোঁ চাই থাকক এফালে টোপোলা ভাতটো পাতি থোৱা আছে সিজি আছে চাগে সেইখিনিও চাবগৈ লাগিব চামগৈ আপোনালোকক দেখাই থাকিম শেষলৈকে চাই থাকক আৰু কুকাৰত যিহেতু গোটেইখিনি নহৈছিল আৰু এইফালে জুই জ্বলাই থোৱা আছিলে কাৰণে জুইটো অলপমান পাতি দিলোঁ আৰু এইখিনি প্ৰায়ে চেক কৰিছে হৈছেনে নাই এটা নমাই চালে বহুত গৰম হৈ আছে বোলে লাহে লাহে খুলিছে আৰু এই কলপাতৰ এইডাল যে ঠাৰিডাল বহুত ধুনীয়া গোন্ধাই আছে তাকে মোক শুঙি চাবৰ কাৰণে দিছে গোন্ধটো লৈছোঁ আৰু বহুত ধুনীয়া গোন্ধাইছে বোলে আৰু যিহেতু পুৰিও দিছিলোঁ ন পুৰি দিলে এনেও গোন্ধটো ভাল লাগে কলপাতৰ তাৰপিছত এয়া নমাই আনিলে পূৰা ধোঁৱা ওলাই আছে দেখা পাইছেনে দেখিয়ে খাওঁ লাগিব চাবচোন আপোনালোকে এইফালে আনবক্সিং হৈ গ'ল আমাৰ টোপোলা ভাত ভাতখন ফাটি গৈছে মাজতে ফাটিয়ে গ'ল তথাপিও সিজি গৈছিলে বাৰু গোটেইখিনি পূৰা ধোঁৱা ওলাই আছে ইমানেই গৰম হৈ আছিল মানে সেইটো চেক কৰিবৰ কাৰণে দিয়া আছিল আৰু ইয়াৰ মাজতে আমাৰ ডান্স চলি আছে ইফালে ভাত বনি আছে আৰু মায়ে হাঁহৰ মাংস বনাই আছে ইফালে হ'ল মুৰ্গীৰ মাংস বাই যে সৰু সৰুকৈ কাটি দিছিলে সেইখিনি আৰু ইফালে আছে আপোনাৰ বিৰিয়ানীখিনি হ'ল টোপোলা ভাত গোটেইখিনি এনেকৈ কাটি পেলাই থৈ দিয়া হৈছে অকণমান ঠাণ্ডা হ'বৰ কাৰণে আৰু এইফালে মায়ে বাঢ়ি আছে পোলাওত একো দিয়া নাছিলে অকল কাজু খিচমিচ আৰু ঘিউ তেনেকেই দিয়া হৈছিলে বেছিকৈ আৰু দালচেনি সেইখিনি যিখিনি লাগে পিঁয়াজ চিয়াজখিনি দিয়া আছিল আৰু এইফালে হাঁহৰ মাংস এইফালে গৰম পানী কৰি আছে মায়ে বাঢ়ি আছে খাবৰ কাৰণে এয়া আমাৰ থালি ৰেডি হৈ গ'ল এইফালে হাঁহৰ মাংস আৰু জ্বলা ভাজি লগতে আচাৰ দিছোঁ অকণমান জলফাই আৰু এইফালে টোপোলা ভাত আৰু পোলাও জহা চাউলৰ পোলাও গোন্ধটো বহুত ধুনীয়া ওলাইছিল আৰু নেমু আৰু আচাৰ এইফালে মায়ে বিতৰণ কৰি আছে সকলোকে আৰু ইয়াত টিকলিও দেখিছে নহয় সি চাই আছে কিনো কৰি আছে বুলি সবাহ বজাব দিছে আৰু সবাহ বজাব ক'লে মালে চাই আৰু এইফালে ভণ্টিয়ে টেষ্ট কৰি আছে এই খোৱাত মিছা এনেই মানে অকণমান লৈছে খাবলৈ চবৰে টেষ্ট কৰিব তাই এইবাৰ মাংস দি টেষ্ট কৰিলে আৰু এইখিনি পোলাওখিনি এনেকৈয়ে থৈ দিলে আৰু লাষ্টত গাখীৰ দিয়ে খাব তাৰপিছত এইবাৰ মোৰ ভাগৰ টোপোলাটো মই খুলি চাইছোঁ তো চাই থাককচোন এইটো ফাইনেলি ইমান ধুনীয়া চেপ ওলাইছে মানে দেখিছে নহয় এতিয়া মই টেষ্ট কৰি চাম ক'লা বৰা হয় দেই এইটো সেইকাৰণে কালাৰটো এনেকুৱা লাগিছে মানে আৰু টেষ্ট কৰি চাইছোঁ ভাল লাগিছে চবফালে ভাত লৈ লৈছোঁ কাঁহীটো আছে আৰু এইফালে পাততো আছে আৰু এতিয়া ফাইনেলি খাই চাম হাঁহৰ মাংসৰ লগত তামাম টেষ্টি হৈছিল কিন্তু এদিন বনাই খাই চাবচোন আৰু এইখন আমাৰ সম্পূৰ্ণ থালিখন আজিলৈ বাই